নমস্কাৰ বন্ধুসকল আজি ইংৰাজী 29 মে 2021 চন আজি আমি আপোনালোকৰ বাবে লৈ আহিছো দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আমি আশা ৰাখিছো প্ৰতিটো খবৰ লাভ কৰিবৰ বাবে ভিডিঅ'টি শেষলৈকে চাব মহামাৰী কৰোনা ভাইৰাছক লৈ নিতৌ ন তথ্য পোহৰলৈ আহিবলৈ ধৰিছে এজন কৰোনা ৰোগীৰ কথা বতৰায়ো এই ৰোগ বিয়পাব পাৰে হয় শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ক্লিনিকেল মেনেজমেণ্ট প্ৰটকল ফৰ কোভিড-19ত প্ৰকাশ কৰা অনুসৰি কৰোনাত আক্ৰান্ত এজন ব্যক্তিৰ কাহ হাঁচি আৰু বাৰ্তালাপৰ ফলত ওলোৱা একোটা কণিকা 10 মিটাৰ পৰ্যন্ত বিয়পি পৰে ভাৰতত দিনে দিনে কৰোনাৰ সমানে ব্লেক ফাংগাছত আক্ৰান্ত লোকৰ সংখ্যাও বাঢ়িবলৈ লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্লেক ফাংগাছৰ চিকিৎসাৰ বাবে বিশ্বৰ যিকোনো স্থানৰ পৰা এমফুটেৰেচিন বি নামৰ ঔষধবিধ ক্ৰয় কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ ফলত আমেৰিকাৰ ঔষধ প্ৰতিষ্ঠান গিলাৰ্ডে ইয়াক যোগান ধৰিবৰ বাবে ৰাজি হৈছে ইয়াকে লৈ ভাৰতীয় চিকিৎসকসকলে যথেষ্ট সকাহ লাভ কৰিছে এতিয়াৰে পৰা হিন্দীকে ধৰি ভাৰতত মুঠ 8টা আঞ্চলিক ভাষাত ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব ভাৰতত শেহতীয়াকৈ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিন্দীকে ধৰি বাকী কেইটা আঞ্চলিক ভাষা হ'ল বাঙালী তেলেগু তামিল মাৰাঠী মালায়ালম গুজৰাটী আৰু কন্নড় সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ এই সিদ্ধান্তৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে বহুসকল যুৱক যুৱতী শেহতীয়াকৈ আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছ ব্যৱহাৰকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী আটক হ'বলৈ ধৰিছে আৰক্ষীৰ এই সফলতাৰ বাবে সকলোৰে প্ৰশংসাৰে উপচাই পেলোৱা দেখা পোৱা গৈছে প্ৰাপ্ত তথ্য অনুসৰি থাইলেণ্ড ম্যানমাৰ লাওছৰ গোল্ডেন ট্ৰায়েংগলৰ লগতে চুবুৰীয়া চীন ভূটান নেপাল আদিৰ পৰাও প্ৰতিদিনে অসমলৈ ড্ৰাগছ সৰবৰাহ কৰা হয় সম্প্ৰতি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে যোৱা কেইদিনমানৰ আগতে বাবা ৰামদেৱে এলোপেথী আৰু এলোপেথিক চিকিৎসকৰ ওপৰত কৰা অপমানসূচক মন্তব্যৰ বাবে তেওঁৰ ওপৰত গোচৰ তৰা হৈছিল কিন্তু এই প্ৰসংগক লৈ আন এক বিতৰ্কত সোমাই পৰিছে ৰামদেৱ তেওঁক কাৰাগাৰত ভৰাবলৈ কাৰো বাপেকৰ সাহস নাই বুলি সদম্ভে কৰা মন্তব্যৰ পিছতে এতিয়া অধিক জাঙুৰ খাই উঠিছে দেশৰ এলোপেথী চিকিৎসকসকল